যাবলৈ ওলাই আহিছোঁ ভাগৱতত। এতিয়া বাজিছে 7 বাজিছে। আমি কালিৰে ভাগৱত ষ্টাৰ্ট হৈছে কালিৰ পৰা, কিন্তু কালি গ'লোঁ। কালি কি হৈছিলে এইবিলাক একো দেখুওৱা নহ'লে, কিন্তু এতিয়া আমি যাম নামঘৰটো কেনেকুৱা কি হৈছেনো চব দেখাম, আৰু মানে কেনেকুৱা লাগিছে নামঘৰটো কি ধুনীয়াকৈ সজাইছে চব দেখাম আপোনালোকক। এতিয়া আৰু ব'লক কি কৰোঁ চব দেখাম আপোনালোকক। কুন্দল আশ্রয় ধরি গন্ধস্থল মাজ দুলিয়া বিরাজ ও আতি জলম জলে পিতে মস্ত অধিক নাহিকে কতি মাঝে হেম মেঘনা প্রকাশে নানা রত্নে জাতি আর দুখানি স্মরণে কোন কোন পুরো রুনুজু নকরি বাজে মাধব দেবক সেৱা যেতিয়া লাখৰ কেইজনৰ ওপৰত ভিৰ দি তেওঁলোকে অহা যোৱা কৰে, হয়নে বাৰু আনসকল? সেইবিলাক আমাৰ জীৱন বৃত্তান্ত। গতিকে এতিয়া শুনক, জন্ম হৈ আহোঁতে কোনো আমি ৰত্ন অৰ্থাৎ প্ৰকৃত পথ আমি ল'ব নোৱাৰোঁ। তেতিয়া আমাক কি বুলি ক'ব? মূৰ্খ বুলি ক'ব। আমি অজ্ঞান, তুমি জ্ঞানঞ্জন চলা কয়া দেখিয়া শৰীৰ চলে